তো ফ্ৰেণ্ডছ আপোনালোকে LPG উজালা 2.0 যিটো এপ্লাই কৰিব সেইটো কাৰণে আপোনালোকৰ ওচৰত ডিষ্ট্ৰিবিউটৰৰ পৰা ID পাছৱৰ্ড থাকিব লাগিব সেইটো ID আৰু পাছৱৰ্ডৰে এইটো ৱেবছাইটত গৈ লগইন কৰিব তাৰপিছত যিটো পেজ আহিব আপোনালোকে দেখা পাইছে ইয়াত আহি পেলাই কন্টেক্টছত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াতে চাওক প্লাছ আইকনত ক্লিক কৰিব তাৰপিছতে ইয়াতে ফৰ্মখন ফিল আপ কৰি দিব আপোনালোকৰ পাছবুক নাইবা আধাৰ কাৰ্ডত যিটো আছে ফাৰ্ষ্ট নেম প্ৰথমতে মিডল নেমটো এৰি দিব লাষ্ট নেমটো টাইপ কৰি দিব তাৰপিছত জেন্ডাৰ তাৰপাছতে ডেট অফ বাৰ্থ আৰু মেৰিটেল ষ্টেটাছ যদি মেৰিড হয় তেনেহ'লে মেৰিড দিব আৰু বিধৱা যদি থাকে তেনেহ'লে উইড'ড বুলি দি দিব তো এইটো মেৰিড হয় সেইকাৰণে মেৰিড দি দিছোঁ কেটাগৰীত আহি পেলাই মাইনৰিটিজ মুছলিম হয় চিলেক্ট কৰি দিছোঁ তাৰপাছত ইয়াত আহি পেলাই আপোনালোকৰ যিটো এড্ৰেছ আছে ইয়াত প্লাছ আইকনত ক্লিক কৰিব এড্ৰেছ লাইন 1ত ক্লিক কৰি টাইপ কৰিব কেয়াৰ অফ আপোনালোকৰ আধাৰ কাৰ্ডত চাই ল'ব যিটো কেয়াৰ অফ আছে সেইটো ইয়াত বহাই দিব ৰবিউল ইছলাম খান তাৰপাছত এইটো টাইপ কৰাৰ পাছতে যিটো ভিলেজ আছে ভিলেজটো পোষ্ট অফিচটো মই টাইপ কৰি আছোঁ প্ৰথমতে তাৰপিছত ইয়াত আহি পেলাই ভিলেজটো টাইপ কৰি দিম তাৰপিছত পিন কোড আপোনাৰ কি আছে সেইটো ইয়াত টাইপ কৰি দিব তাৰপিছত চাওক সাব ডিষ্ট্ৰিক্টটো আমাৰ বিলাসীৰ পৰা আছে ইয়াত অ'কে কৰি দিছোঁ ভিলেজটো আপোনালোকে ইয়াত চাই দিব অলপ সময় লাগিব বিচাৰিবলৈ ইয়াত চাওক আহি গৈছে অ'কে কৰি দিছোঁ তাৰপিছত চিটি বুলি এইটো আমাৰ বিলাসীৰ পৰা হয় বিলাসীৰ পৰা টাইপ কৰি দিছোঁ কাণ্ট্ৰি দিয়া আছে তলত আহি পেলাই ৰুৰেল টাইপ কৰি দিব ইয়াত টিক মাৰ্ক কৰিব তাৰপিছত এইটো ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত এইটো আহি গ'ল ইয়াত অ'কে কৰি দিব অ'কে কৰাৰ পাছত গাইজ ইয়াত আইডেণ্টিটিছ আছে সেইটোত আপোনালোকে ফিল আপ কৰিব লাগিব আইডেণ্টিটিছ আহি প্লাছ আইকনত ক্লিক কৰিব প্ৰথমতে আইডেণ্টিটি টাইপ সেইটো ল'ব POI এইটো চিলেক্ট কৰি দিব তাৰপাছতে ইয়াত আহি পেলাই আধাৰ কাৰ্ড UID তাৰপাছত আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত বহাই দিব বহাই দিয়াৰ পাছত আকৌ প্লাছ আইকনত ক্লিক কৰিব আকৌ প্লাছ আইকনত ক্লিক কৰাৰ পাছত POI আকৌ চিলেক্ট কৰি ল'ব অলপ নেটৱৰ্কৰ ইছ্যু হৈ আছে সেইটো কাৰণে ৱেইট কৰি আছোঁ অলপ সময় ৰ'ব তো এতিয়া বন্ধুসকল ইয়াত ক্লিক কৰিব আকৌ POI চিলেক্ট কৰিব তাৰপিছত ইয়াত আহি পেলাই ৰাচন কাৰ্ড চিলেক্ট কৰিব আগতে আইডেণ্টিটি নাম্বাৰটো দিব নালাগে ইয়াতে ইছ্যু ডেটটো বহাই দিব আপোনাৰ ৰেচন কাৰ্ডটো কেতিয়া ইছ্যু হৈছিলে সেই ডেটটো এইটো ডেটটো বহাই দিয়াৰ পাছত ইছ্যু ষ্টেট বহাই দিব আমাৰ যেনেকুৱা আসাম ইয়াত বহাই দিছোঁ আসাম বুলি তাৰপাছত ৰাইট সাইডত আহি পেলাই ভেৰিফিকেশ্যন ফ্লেগ এইটো টিক মাৰ্ক কৰি দিব
কৰাৰ পাছতে আইডেণ্টিটি ষ্টেটাছ এইটো এৰি দিব। আইডেণ্টিটি চ'ৰ্চটো পৰ্টেল বুলি ইয়াত আছে, পৰ্টেলটো ছিলেক্ট কৰি দিব আৰু অলপ ৰাইট ছাইডত আহি পেলাই এইটো আমাৰ লোৱা নাই এতিয়ালৈকে পৰ্টেলটো, নেটৱৰ্কৰ ইছ্যু হৈ আছে। বন্ধুসকল ছাইডত অলপ কাম কৰিবলৈ প্ৰব্লেম হৈ থাকে, বিকজ ছাইডটোত অলপ বাক্স আছে, সেইটো কাৰণে ইমান শ্ল' হয়। ৱেইট তাৰপিছত বন্ধুসকল ইয়াতে চাওক ভেৰিফিকেশ্যন ইছ্যু আৰু মুড, এইটো ইয়াত আহি পেলাই DSO টাইপ কৰি দিব। DSO টাইপ কৰাৰ পাছত লাষ্টত গৈ পেলাই আমি ইয়াত ৰেচন কাৰ্ডৰ যিটো নাম্বাৰ আছে এইটো টাইপ কৰিব। তো বন্ধুসকল ৰেচন কাৰ্ডৰ নাম্বাৰ টাইপ কৰাৰ আগতে আমাৰ আছামৰ যিটো কোড আছে এইটো 18100, এইটো প্ৰথমতে টাইপ কৰিব, তাৰ পাছতে ৰেচন কাৰ্ডৰ নাম্বাৰটো বহাই দিব। বহাই দিছোঁ এতিয়া। তাৰপাছত আকৌ প্লাছত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এতিয়া ইণ্টাৰনেল উজালা 14 পইণ্ট, ইয়াত আহি পেলাই আপোনাৰ ৰেচন কাৰ্ডৰ সেই কোডটো আকৌ বহাই পেলাই ৰেচন কাৰ্ডৰ নাম্বাৰটো টাইপ কৰি দিলে হ'ল। কৰাৰ পাছতে অ'কে মাৰি দিব। অ'কে মাৰাৰ পাছত BPL যিটো আছে ইয়াত ES বুলি ক্লিক কৰি দিব। তাৰপিছত ফোন নাম্বাৰটো ইয়াত বহাই দিব। ফোন নাম্বাৰটো বহাবলৈ ইয়াত আপোনাৰ যিটো আছে ফৰ্মত যিটো ফোন নাম্বাৰ দিছে সেইটো ইয়াতে টাইপ কৰি দিব। আপোনাৰ ফোন নাম্বাৰ ইয়াত টাইপ কৰা হৈছে, ইয়াত অ'কে ক্লিক কৰি দিব। অ'কে ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব। আপোনাৰ উজালা কানেকশ্যনটো হ'বলৈ যিটো KYC লেভেল লাগে সেইটো আমাৰ ইয়াত শ্ব' কৰিব। 2.6, 5.0, 6.4 যিটোৱে নাহক কিয় এইটো ইয়াত শ্ব' কৰিব, দেখাব। আপোনালোকে অলপ সময় ৱেইট কৰিব, প্ৰচেছ হৈ আছে। বন্ধুসকল আপোনাৰ যিটো ফোন নাম্বাৰ ইয়াত টাইপ কৰিছে এইটো ফোন নাম্বাৰ যাতে বেলেগ কোনো কানেকশ্যনত নাথাকে, দিয়া নাথাকে, তেনেহ'লে আপোনাৰ এইটো ডুপ্লিকেট বুলি দেখাই দিব। গতিকে আপোনাৰ যিটো ফোন নাম্বাৰটো থাকে সেইটো জাষ্ট কেৱল এটাহে গেছ কানেকশ্যনত দি দিব, মানে এটা কানেকশ্যনৰ এগেইনষ্টত এটাই ফোন নাম্বাৰ ইউজ কৰিব। এটা ফোন নাম্বাৰ যদি দুটা ফৰ্মত বা দুটা কানেকশ্যনত ইউজ কৰে তেনেহ'লে আপোনাৰ সেইটো নহ'ব, KYC নহ'ব। গতিকে এইটো মনত ৰাখিব। বিজি হৈ আছে। আৰু আমাৰ যিটো ৰেচন কাৰ্ডৰ নাম্বাৰ বহাবলৈ যিটো ষ্টেট কোড সেইটো আপোনালোকে মনত ৰাখিব 18100। এইটো নাম্বাৰটো বহোৱাৰ পিছতহে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো টাইপ কৰি দিব, নহ'লে কেতিয়াও আমাৰ এইটো একচেপ্ট নকৰে ৰেচন কাৰ্ডৰ নাম্বাৰটো। ইয়াত চাওক আকৌ অ'কে ক্লিক কৰিছোঁ। তো বন্ধুসকল ফোন নাম্বাৰটো টাইপ কৰাৰ পাছতে চাওক ইয়াতে KYC লেভেল আহি গৈছে 6.4। তো ইয়াৰ পাছত যিটো প্ৰচেছ এইটো এতিয়া আমি দেখাম। আপোনালোকে উজালা কানেকশ্যন চামাৰীত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব, পেজটো অ'পেন হৈ আছে।
তো ইয়াত ক্লিক কৰাৰ পাছতে বন্ধুসকল অলপ তলত আহিব স্ক্ৰল ডাউন কৰি তললৈ আহি যোৱাৰ পাছত ইয়াত চাওক হাউচ হোল্ড আছে ইয়াত ডবল প্লাছ আইকন ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আকৌ স্ক্ৰল ডাউন কৰি অলপ তললৈ আহিব তলত অহাৰ পিছতে ইয়াত কণ্টেক্টছ আছে ইয়াত ডবল প্লাছত ক্লিক কৰিব তো বন্ধুসকল কণ্টেক্টছত ক্লিক কৰাৰ পাছতে অলপ সময় ৱেইট কৰিব তাৰ পাছতে এইটো চাওক আহি গৈছে ইয়াত নিউজটা টাইপ কৰিব মানে বেনিফিচিয়াৰী মানে গৰাকীৰ হাজবেণ্ডৰ নামটো ইয়াত বহাই দিব ৰবিউল ইছলাম লাষ্ট নেম খান জেণ্ডাৰ মেল তাৰপাছত ডেট অফ বাৰ্থ বহাই দিব যিটো আছে সেইটো বহাই দিয়াৰ পাছতে ইয়াত চাওক পাৰ্চনেল এড্ৰেছ বুলি আছে তো হাজবেণ্ডজনৰ যিটো এড্ৰেছ আছে সেইটো দিব লাগিব ডেট অফ বাৰ্থটো বহাই দিয়াৰ পাছতে পাৰ্চনেল এড্ৰেছটো ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে ষ্ট্ৰেইট এড্ৰেছ যিটো আছে ইয়াত আহি পেলাই চাৰ্চ কৰিব কেয়াৰ অফ ৰবিউল ইছলাম খান যিটো হাজবেণ্ডৰ নাম আছে ইয়াত চাৰ্চ কৰি দিব চাৰ্চ কৰাৰ পাছত চাওক ইয়াত আহি গৈছে ইয়াত এইটো ক্লিক কৰি দিব তাৰপাছত অ'কে কৰি দিব অ'কে কৰাৰ পাছত হাজবেণ্ডৰ BPL এইটো ইয়েছ কৰি দিব ৰিলেশ্যনশ্বিপ কি আছে হাজবেণ্ড তো ইয়াত হাজবেণ্ড এইটো টাইপ কৰি দিব ৰিলেশ্যন টু হাজবেণ্ড ইয়াত টাইপ কৰি দিব HU হাজবেণ্ড আহি গ'ল ইয়াত অ'কে কৰি দিব অ'কে কৰাৰ পাছতে ৰিলেশ্যন যিটো আছিলে এইটো হাজবেণ্ডৰ নামটো এড হৈ গ'ল তাৰপাছত ইয়াতে মহিলাগৰাকীৰ নামত ক্লিক কৰিব ক্লিক কৰাৰ পাছত অলপ তললৈ আহিব তলত অহাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিছে ফাইল আপলোড বুলি লিখা আছে তো ইয়াত 14 পইণ্ট যিটো ডিক্লাৰেশ্যন ফৰ্ম আছে এইটো আপলোড কৰিবলৈ ইয়াত চুজ ফাইল কৰিব চুজ ফাইল কৰি আপোনালোকৰ ফাইলটো য'ত স্কেন কৰা আছে স্কেন কৰি পেলাই এইটো আমাৰ চাওক 14 পইণ্ট ডিক্লাৰেশ্যন ফৰ্ম এইটো আমি ছিলেক্ট কৰি লৈছোঁ এইটো অ'পেন কৰি দিম অ'পেন কৰাৰ পাছত আপলোড ফাইল ইয়াত অ'কে ক্লিক কৰি দিব অ'কে কৰাৰ পাছত অলপ সময় ৱেইট কৰিব তাৰপাছতো ৰেচন কাৰ্ড যিটো আছে ৰেচন কাৰ্ডটো ইয়াত অ'কে মাৰিব অ'কে মৰাৰ পাছত আকৌ ফাইল আপলোড চুজ ফাইল তাৰপাছত যিটো ৰেচন কাৰ্ড আছে স্কেন কৰা এইটো অ'পেন কৰি দিব অ'পেন কৰাৰ পাছত ইয়াত অ'কে মাৰি দিব তাৰপাছত আধাৰ কাৰ্ড ছেম প্ৰচেছত আধাৰ কাৰ্ডটো আপলোড কৰি দিব আপোনালোকৰ তিনিটা ডকুমেণ্টছ আপলোড কৰাটো বাধ্যতামূলক 14 পইণ্ট ডিক্লাৰেশ্যন ফৰ্ম ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড তো আপলোড কৰাৰ পাছতে ইয়াতে হাজবেণ্ডৰ নামত ক্লিক কৰি দিব তাৰপিছতে আকৌ মহিলাগৰাকীৰ নামত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত ইয়াত চাওক পে'মেণ্ট প্ৰফাইল আছে ইয়াত ক্লিক কৰক ক্লিক কৰাৰ পাছত ৰাইট ছাইডত প্লাছ আইকন আছে প্লাছ আইকনত ক্লিক কৰি দিয়াৰ পাছতে যিটো আপোনালোকৰ যিটো পাছবুকৰ ডিটেইলছ আছে সেইটো ইয়াত বহাই দিব প্ৰথমতে IFSC কোড IFSC কোডটো বহাৰ পিছত ইয়াত নামটো বহাই দিব নামটো বহাই দিয়াৰ পিছত ইয়াতে একাউণ্ট নাম্বাৰটো এড কৰি দিব
চাওক একাউণ্ট নাম্বাৰটো এড হোৱাৰ পাছত বেংক নেম আহি গৈছে, ব্ৰাঞ্চ নাম আছে, তাৰপিছত একাউণ্ট টাইপটো দি দিব লাগিব। আপোনালোকৰ ছেভিংছ একাউণ্ট নে কাৰেণ্ট একাউণ্ট এইটো ইয়াত ছিলেক্ট কৰি দিব। তো আমাৰ ছেভিংছ একাউণ্ট এইটো ছিলেক্ট কৰি দিছোঁ। ছিলেক্ট কৰাৰ পাছত কণ্ট্ৰল এছ বুলি আপোনালোকে টাইপ কৰি দিব, কণ্ট্ৰল এছ। প্ৰথমতে অ'কে কৰি দিব, আকৌ এবাৰ কণ্ট্ৰল এছ লগাই দিব আপোনালোকে। ইয়াৰ পাছত স্ক্ৰল ডাউন কৰি অলপ ওপৰৰ ফালে যাব, গৈ পেলাই এপ্ৰুভেলছত ক্লিক কৰিব। এপ্ৰুভেলছত ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব, তাৰপাছত আকৌ উজালা কানেকশ্যন ছামাৰীত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত চব ৰাইট ছাইডত প্লাছ আইকন আহিছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পাছত চব ঠিকে আছে। ইয়াত চাওক এড্ৰেছটো নাই, চ' এড্ৰেছটো ইয়াত এড কৰি দিব। প্ৰথম যিটো টাইপ কৰিছিলে সেইটো আপুনি অ'কে কৰি দিব। অ'কে কৰাৰ পাছত ইয়াত চাওক ৰিলেশ্যনশ্বিপ ID আহি গৈছে, চ' ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে অলপ টাইম ৱেইট কৰিব লাগিব। আপোনালোকৰ যিটো কনজিউমাৰ নাম্বাৰ সেইটো জেনেৰেট হ'ব। এনেকৈ অহাৰ পিছত এইটো ৰিফ্ৰেছ কৰি দিব পেজখন। ৰিফ্ৰেছ হৈ আছে, ৰিফ্ৰেছ হৈ যোৱাৰ পাছত অলপ তলত আহিব, তলত আহি পেলাই চাওক ইয়াত কনজিউমাৰ নাম্বাৰ আহি গৈছে। তো এইটো কনজিউমাৰ নাম্বাৰ ৰেফাৰেঞ্চত আপোনালোকৰ যিটো উজালা কানেকশ্যন সেইটো ওলাই যাব। ৰিলেশ্যনশ্বিপ IDটো অলপ আপোনালোকে কপি কৰি ল'ব। কপি কৰি পেলাই OMC ডিডাক্ট কৰি দিব। অ'কে, OMC ডিডাক্ট অ'কে 2-3 বাৰ কৰাৰ পাছত এইটো চাওক OMC ষ্টেটাছ, OMC পেণ্ডিং বুলি আছে ইয়াত। এতিয়া বন্ধুসকল ইয়াত চাব পাৰিছে আপোনালোকে, চাওক OMC ষ্টেটাছ OMC ক্লিয়াৰ বুলি লিখা আছে। তাৰমানে আপোনালোকৰ যিটো এপ্লাই সেইটো কমপ্লিট হৈ গ'ল আৰু কনজিউমাৰ নাম্বাৰটোও জেনেৰেট হৈ গৈছে। সেইটো আপোনালোকৰ ফৰ্মত লিখি ল'ব কনজিউমাৰ নাম্বাৰটো।